বত্তা আপোনাৰ নামটো কি বাৰু কওকচোন লাহেকৈ ক'ব দেই मोहम्मद दानिश আচ্ছা বাৰু বত্তা আপোনাৰ ল'ৰা ছোৱালী কেইজন আছে 3 बच्चे हैं ষ্টুডেণ্টকেইটাৰ পঢ়া শুনা কেনেকুৱা চলি আছে আপোনাৰ মতে सबका पढ़ाई लिखाई जो है स्टूडेंट्स वो सब खाली छोड़ी बटाता है जितना स्टूडेंट है वो बताइए कोई पढ़ता है सब लोग खाली छोड़ी बटाता है সিহঁতি অকল গালে গালে খাই লৈ খিচিৰি খোপা অকল চৰি পতাতাহে ন আচ্ছা বত্তা আপুনি কি কাম কৰে বাৰু रोजगार नहीं है আৰু ল'ৰা ছোৱালীখিনি স্কুলত গৈ অকল কি কৰে চৰি পটোৱাৰ বাহিৰে আৰু কিবা কৰে জানো सब टाइम पास कर रहा है অঁ আপোনাৰ মতে আকৌ সিহঁতি গৈ স্কুলত টাইম পাছো কৰে ন আপুনি যেতিয়া ল'ৰা ছোৱালীক এইবোৰৰ বিষয়ে অলপ সোধে তেতিয়া ল'ৰা ছোৱালী সোপাই আপোনাক কি কয় नहीं आता है, हंसाता है গাইছ তো ভিডিঅ'টো চাই কেনে পালে যদি আপোনালোকে অকণমানো যদি হাঁহিব পাৰিছে কমেণ্ট কৰক লাইক কৰক শ্বেয়াৰ কৰক